चुप ये येलो डायमंड रिंग्स के साथ चिपकू टॉयज फ्री। टेस्ट भी बढ़िया, चिपकू टॉयज भी। বৰ দেৰি কৰিলা দেই, একেবাৰে ৰৈ ৰৈ আমনি লাগি গৈছে। নহয় মানে ঘৰত মেনেজ কৰিবলগীয়া হ'ল যে। হেৰি নহয়, ঘৰত মেনেজ কৰিব পাৰিলে নাই? এই এনেই মেনেজ ব্যস্ত নেকি মই? যদি মই পলিটিক্সত থাকিলো হয় নহয়, গোটেইবিলাক মেনেজ কৰি চব উল্টা পুল্টা কৰি পেলালো হয়। সেইজনৰ সৈতে মিলিলে হয়। সেইজন শুন আকৌ। বাদ দিয়া হে। পানী বাকা পানী বাকা পানী বাকা। Cheers. Cheers. পানী সময় হে ল'ৰা মানুহ অকমান কাৰাকে খাব লাগে। হয় নেকি? মাৰি দিয়া মাৰি দিয়া। বৰ ভাল দেই। কি দেখিছে বাকক? দিছো দিছো। কল 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 আপেল এলপেল আপেল আঙুৰ বাপেকৰ মুখটো পৰবাইছে ইয়াত। খাবলৈহে ভাল লাগিছে, শব্দটো বহুত টান আছে। নিমখ 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 জট চেকাই জিল মদ চেকাই মিল জিল মিল চিকনি কেইবা ক'ব লাগিব। তই এপ্ৰিল যাচোন যা, মই যাম তোৰ দোকানত থাকে যা। সেই মায়াতিকৰ দোকানত কি কৰিছ? লাইটো পঢ়া আছে, ইয়াতে পঢ়িছো। দিবি নেকি ন? বিয়া হবলৈ পৰীক্ষা দিছে, বিয়া মানুহে পাতিছে। তই যাচোন যা, মোৰ দিনত ডিউটি কৰি হয় ভাগৰ লাগি আছে, অলপ শুম বোলো। মোৰতো ভাগৰ লাগি আছে। তোৰ কিহৰ কাৰণে ভাগৰ লাগিব? দিনত যে এনে পিটিকাই ঘূৰি ফুৰো। তই যাচোন যা যা যা, তই নিজৰ কাম কৰছ, মই নিজৰ কাম কৰি চাউটো চেকাই চিক মধু চেকাই মিক চিকমিক। তুমি কিন্তু মোক বেয়া নাপাবা দেই, ব্যৱসায় মানুহটো পইচাটো অলপ বেছিকে চিনি পাওঁ। মোৰো একেই, মোৰ পইচাৰ বাহিৰে বেলেগ একো চিনি নাপাও নহয়। এই যে খোৱা বোৱা মই যোৱাই পৰাহে খাওঁ, এক টকা মোক খৰচ নকৰো, চব বেংকত থৈ দিওঁ। ৰবাচোন ৰবা, মোৰ দোকানৰ পৰা মালখিনি যে নিয়ে আকলে নিয়ানো। লাইটকে মোক এক পইচা দি দিয়কচোন। দিছো দিছো। কোনে মাতিলে আকৌ? তোৰ যোৱাই মাতৰ নিচিনা লাগিছে। ইয়ালে আকৌ কিয় আহিব? মই কিন্তু নাই বুলি কব দেই। ইয়ালে নাহে। তুমি টানি থাকা। বোলো শৰ্মা, গৈছো গৈছো গৈছো। দেৰিকে যোৱাই সোমাই আহিলে কি হব বাৰু? যোৱাই দেখিলে মহা বিপদ হ'ব। সেই বিষ্ণু বা বছবা আহক আহক আহক। বা ইমান মাতি আছো, শুনা নাই নে? শুনিছো। মই মানে কিবা কাম এটাত লাগি আছিলো। মেহফিল জমি আছে মানে। কোন কোন আছিল? নাই, মই অকলে। গিলাচ দুটাৰে নহয়, চেঞ্জ কৰি কৰি খাওঁ মানে। বহিয়ে দিওঁ। বহক বহক বহক। জাষ্ট এটা পেক দেই। হ'ব হ'ব। হেৰি, মই মানে আহিলো, এই পুলিচ আৰু পাব্লিকৰ ৰিলেশ্যনটো সদায় ভাল থাকিব লাগে যে, সেইকাৰণে মানে থানাত মিটিং এখন দিছে। এইটো কি বস্তু? নাই, একো নাই। মেকুৰী পোৱালি নেকি? মস্ত মেকুৰী নেকি? চাওঁ 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 চাওঁ। এইটো আমাৰ জেঠেই মেকুৰী। এইফালে ওলাই আহক। বিছনা তলত কি কৰি আছে? নাই, এনেই ফুৰিবলৈ গৈছে। নহয়,
বিষ্ণু পূজা এয়াই মানে এই নহয় মানে কেকেদা কথাটো মই কৈছো শুন মই মানে সৰুকৈ পাৰ্টি এটা দিছিলো এই মুকুতাক মাতিলো এই ঘৰৰ পৰা আহিবলৈ ভয় কৰে যে সেইকাৰণে এইটো ওপৰত আহিছো চৰিত যোৱাত এই কি চৰি আকৌ ডেকা মানুহ পাৰ্টি কৰিব লাগিব আহক একেলগে বহো মই বহু জানো বহা হে গিলাচ মই হাউতকে গিলাচ এটা লৈ কিমান ধৰিলে 3 পেক কেপাচিটি আছে আছে অলপ আৰে জেঠেৰি কা তিনটা পোহনীয়া জন্তু মানে ঘৰত পুহিছে পোহনীয়া জন্তু কুকুৰ মেকুৰী মুৰ্গী এইটো চব পাইছে আৰু তিনটা মাছ ঔ মাছ বৰালি মাছ ভানুং মাছ ভানুং ভানুং নামটো কিবা খেলি মেলি লাগিছে ভানুং ভানুং মাছটো বাদ দিছো আৰু কিমান তাৰ নাম আছে কান্দুবুলি মাছ কান্দুবুলি কান্দুবুলি এই ইমান স্পীড হৈ কিয় গৈছে কান্দুবুলি কান্দবৈ তই এতিয়াও যাবৰ হোৱাই নাই মোক কমল এতিয়া মোক ডিছচাৰ্জ নকৰিবিছো মই যে মোৰ মাছৰ নামেই মোক সহ্য নহৈছে ঐ ফটুনকে নকৰিবিচোন তই যাচোন যা অকমান মোৰ মাছৰ নাম দুটা ভুল আছে তই শুদ্ধ কৰি দিছো ভানুং আৰু কান্দুবুলি অ মোহন ঠেকেচা মাৰি দিব মোক তোকো ঠেকেচা মাৰি দিম তই যাচোন যা এনেকুৱা নকৰিবিচোন অ কমলে কমলে মোৰ পৰা তৰিয়ে যা যা আয়ু এটা পাইছা পাইছা কমল কমল কি কৈছ তোৰ সঁচাকে টোপনি গুটি হয় কৈ যাওঁতে তই টোপনিয়ে গুচি গৈছ কমল কমল টোপনিয়ে গৈছ নে একেবাৰে মৰিয়ে আছো কমল কমল ধেমালিতেহে মই ঢলা মাৰি দিছো কমল ভালকে মৰিবিচোন তই গলিগে আৰু মোৰ নাম নকবিচোন এটা বেগনা মাষ্টৰ পলালি এতিয়া এতিয়া অলপ শান্তিত শুব পাৰিম দেই আমি আজি পিছৰ হাতটো বাকিব নালাগিছিল মই অকমান খাব নোৱাৰো দাদা মানে মোৰ আকৌ লাগিছে মানে মই আছো মই বচা ভন্টিয়ে গম পালে বেয়া কথা হব তুমি বচাবা তো মোৰ কিবা হলে আপুনি বচাব মই বচাম তো ইমান দেৰি হ'ল এতিয়ালৈকে ঘৰলৈ আহিবলৈ মন কৰা নাই আহক আজি ক'তনো মৰি থাকেগে জানো পাই এই চব ভাত খুৱাম নহয় আজি মই খোলা আছে সোমাই আহক তুমি খোৱা নাই ঘৰলৈ মানুহ নহাকে শুব পাৰি নেকি ঘৰলৈ কোন মানুহ আহিব আপোনালোক দুটাৰে কথা কৈছো কিবা খাই আহিছে নেকি মই টোপনি মাৰো ৰে ক'ত মৰিছ তাৰ ভিতৰত মৰকে যা গৰু কয় যে আমি ভিতৰলৈ যাওঁ বোলা সৰুলে নহয় জানো ৰব
হৰা কি সুধি আছো শুনিছা নাই এই ৰাতিখন তিনিজনী গাভৰু চৰাত কি লাগে হা আৰে মই কিবা এটা সুধি আছো গম পাইছা নাই কোন তোমালোক আৰু কৰি আছা কি আৰে ভোক লগা নাই নেকি গুলবন্দিং খাটিছে বাইদেউ হা এখন গুড মৰ্ণিং মানুহ প্ৰথম লগ পালে গুলবন্দিং বুলিয়ে ক'ব লাগিছিল আৰুৱা বাহিৰত চা এখন আন্ধাৰ হৈ আছে বাহিৰত আপোনালোকৰ কাৰণে আন্ধা হৈছে আমাৰ পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ কাৰণে এতিয়াতো গুলবন্দিং ঐ তুই বহি গলি যে মই শুই শুই পঢ়িলে মনত নৰখিছে মন এই ৰাতিখন আমাক ডিষ্টাৰ্ব নকৰিবিচোন বাই মা আজি কষ্টকে পঢ়িবলৈ আহিছো আপুনি মোক ভালে পাব লাগিছে বিশ্বাস কৰাৰ কথা কৈছে আপোনাৰ নিচিনা ছোৱালী যে আৰু কৰিব নালাগে কিয় বেটি বাচাও বেটি বাঢ়াও বেটি বাঢ়াও না বেটি বাঁচাও বেটি পঢ়াও বেটি বাচাও বেটি বাঢ়াও পঢ়াও 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 সেইটা আমি এনেকুৱা খুজছো আৰু একবাৰ ক বেটি বাঁচাও বেটি বাচাও বেটি পঢ়াও বেটি পঢ়াও সেইটা কি হ'ল নাই একো নাই পঢ়াও পঢ়াও কি কৰিম ভাবিছো এতিয়া নাজানো ক'ত যাম এতিয়া নাজানো কি হ'ব এতিয়া একো নাজানো কি হ'ব আমাৰ এতিয়া পৰিয়ালৰ মানুহক কি ক'ম একোৱেই নাজানো কি হ'ল কি চাই আছা নাই এনে চাইছো আপোনাক সঁচা কথা সঁচাই কি চাই আছা আপুনি হাঁহি থকা দেখি মই চাইছো তাতে ইমান চাবাৰ কি হ'ল নাই এনেই আমি হাঁহিবা নাপায় হেই কিয় হাঁহিব নাপায় তে আপুনি হাঁহি থাকিলে মোৰ ভাল লাগে আপুনি এনেকৈ সদায় হাঁহি থাকিবচোন কিয় আপুনি মনটো মাৰি থাকিলে মোৰ মনটো বেয়া লাগে সমল তুই যিমানৰ মানুহ সিমানত থাকিবি আমাক এডভাইচ নিদিবি তুই আমাক ঠাট্টা কৰিছা আমি হাঁহো কান্দো যি কৰো আমাৰ খুচি হা তুই কিয় ক'ব আহিছা তোৰ কথা মতে আমি এখন চলিব লাগিব ভিতৰত যে পৰীক্ষা আহিছে ল'ৰা এটা পঢ়ি আছে মই যে ইমান নিষ্ঠা গুগুল কৰি আছে তোৰ অকণো বেয়া নালাগিছে কমল মানুহক বিশ্বাস কৰিবলৈ মোহন পৃথিৱীত খালি আমাৰ ডিষ্টাৰ্ব কৰিবৰ কাৰণে আমাৰ জন্ম হৈছে আচ্ছা বেয়া নাপাবি আজিৰ পৰা আমি শাহু ডিষ্টাৰ্ব নকৰো খাইছে বাইদেউ মানে পৃথিৱীলৈ বিশ্বাস কৰিবলৈহে তই মনে মনে থাকো কিয় কান্দিছে মোক কৈছো তই একো বুজি নোপোৱা হ'লেও ছোৱালী মানুহে কান্দিলে মোৰ বেয়া লাগে চবে চব কথা বুজি নাপায় মোহন হৰা কি সুধি আছো শুনিছা নাই এই ৰাতিখন তিনিজনী গাভৰু চৰাত কি লাগে হা আৰে মই কিবা এটা সুধি আছো গম পাইছা নাই কোন তোমালোক আৰু কৰি আছা কি আৰে হেল্ল' কোন আমি কোন আমি বাইদেউ কোনো দৰ্শন হেল্ল' কমল লুটুকন ছাৰ কওকচোন কি হৈছে সেইটা এনেকুৱা পঢ়ি পৰীক্ষাত পাছ কৰিবি আৰু কেনেকে পঢ়িছি আমি তো পঢ়াই দিম বলছি বাইদেউ পঢ়া বাইদেউ ডিউটি আছে বলক মোহন এক ছেকেণ্ড ক'ত আছে এই বাটত কম বলক আরে ডিউটি কিয়ৰ না আৰে লুটুকন ছাৰে তিনিজনী ছোৱালী ধৰি ৰাখিছে আমি নাগলে নহব নেকি কিয় তুই একটা কাম কৰ তুই ডিউটিক ঘৰৰ পৰা লৈ যা বাইদেউ মই বুজি পাইছো হ'লেও ডিউটি নকৰিব নেকি তুই ঠিক কথা কৈছা এই সব কথা বাদ দি ডিউটি আগে কারণ আমরা পুলিশ চল বল দুটি দটকা দু টি টি দুটি
মণি মণি মাইকী মানুহ এনেকে নাক বাজানে মাইকী মানুহ ঘৰত তুমিয়ে আছা দেখোন কি হলনো মহিলা সমিতিত কাম কৰা মানুহৰ এনেকে নাক বাজিলে কেনেকে হব কাৰণো নাক বাজিছে টোপনি আকৌ গলাই নে মোৰ নাক বজা নাই মনে মনে শুই থাককচোন ক'ত যায়নো জেনেৰেটৰটো অফকে থৈ আহো ৰবা এই ৰাতিখন বেছি উৎপাদন নকৰিব দেই কি সুধি আছে ছাৰে শুনিছে নে নাই ছোৱালী ভণ্টিহঁত ভালেৰে কৈ আছো ভালেৰে কোৱা কিন্তু নাই পুলিচ কি দেখাব লাগিব নেকি অসমত ৰাইট 3টা বজাত সেই পুলিচগিৰি দেখায় এখন যে হুটফুচ কৰাৰ টাইম নহয় সেইটো কথা বাৰা কৰি জানিব লাগে নাক বজা নবাবৰ গোটে নাক বজাৰ ফষ্টি মাৰি শুবলৈ আহিছে বিলাক কৰি দেখা ইমান নাক বজালে মানুহ শুব পাৰে নেকি তোমাৰ ৰুমত বজা নাই নহয় মোৰ নিজৰ ৰুমতে বজাইছো ৱালখনৰ ইফাল সিফাল ইয়াত জেনেৰেটৰটো লাগি থাকিলে সিফালে দুটা মানুহ শুব পাৰো নেকি যোৱা হ'ব নবাজি যোৱা কোনে ৰিক্স ল'ব মই বহি আছো শুৱক হাৱা ললে আকৌ তেল ঢালি দিম এই ৰাতি অশান্তি নকৰিবা যোৱাই আপুনি সিঙা বজাই থাকিলে আমি শুব পাৰো নেকি নকলেতো হ'ল ভণ্টি অকণমান কিয় মই ইয়াতে সোমো এইটো পাগল হলি নেকি যা নিজৰ বিচনালৈ যা যোৱাই অশান্তি কৰি আছে হয়নে এতিয়া মইহে অশান্তি কৰিলো কৰিছাতো চাচোন ভণ্টি মোৰ নাকত এসোপা তেল কেনেকৈ ঢালি দিছে কিয় নিদিম এইবাৰ বজাওকচোন একদম গেলেনৰ পৰা পাইপ ফিটিং কৰি দিম শুবলৈ দিবনে আজি ইমান যদি টান পোৱা কাণত তোলা ভৰাই লোৱা অলপ মই কিয় তোলা ভৰাম দাহানি আগ কাটি দিম নাকৰ মতা শুপ নখা চব মানে বাৰাণ্ডাতে শুংগে যা হ'ব তই ইয়াতে শুম মই তেল অকণ দি তাতে শুম দে তেলৰ বটল লৈ যাওঁ নালাগে মোৰ হাত আছে নিজে ল'ব পাৰিম ইফালে যোৱা মানুহ সেইকণ নাক সেইকণ ভল্টেজ দেখিছা ৰাতিয়ে পুৱাব এতিয়া শুবলৈ দিবনে আপুনি তুমিহে অসম পুলিচৰ হাবিলদাৰ ৰাতিপুৱা ডিউটি আছে নুশুৱে যা হৈ এজনী কিয়নো পুৱা বেলা ঠেহ পাত কিবা কলেনে হৌৰা ৰাতি 3টা বাজিব হ'ল মুখৰ একো মাত নাই যে তোমালোকৰ মুখৰ মাত আছে নে নাই কি সুধি আছে ছাৰে শুনিছে নে নাই ছোৱালী ভণ্টিহঁত ভালেৰে কৈ আছো ভালেৰে কোৱা কিন্তু নাই পুলিচ কি দেখাব লাগিব নেকি অসমত ৰাইট 3টা বজাত সেই পুলিচগিৰি দেখায় এখন যে হুটফুচ কৰাৰ টাইম নহয় সেইটো কথা বাৰা কৰি জানিব লাগে ভাগৰ লাগিলে আৰাম কৰিবি আমি সিহঁতৰ লগত আছি মোৰ বিচনা ঠিক কৰাই আছে ডাকি তো ভাগৰ লাগিলে শুব পাৰিব
ঐ ছাৰ কিয় বেল মাৰি আছ? ছাৰ সাংঘাতিক কথা এটা হৈছে। কি কথা? ছাৰ ভিতৰতে বহি পেলাই কওঁ এই ইয়াতে ক। ভিতৰত বোলে বেছি ভাল হ'ব নেকি ছাৰ? ৰাতি থানালৈ কেছ এটা আহিছে, মোৰ দেৰি হৈছে। ডক্টৰ পুলিচৰ কোনোদিন শান্তি নহ'ব নেকি? এই কথাটো ক। মই অলপ থানাতে ক'ম, আপোনাৰ কেছটোতে দেৰি হৈছে নহয়। চাবিত দিয়ক। কিহৰ? বাইকৰ কিয়? মই চলাই যাওঁ। নেলাগে, আহ আহ। মোৰ চলোৱা কনফিডেঞ্চ আছে আকৌ। ছাৰ তোক কৈছো নাই মই নেলাগে। যতীন ভাত খাম মই আহি। গেট খোলগে যা। ছাৰে ভাত খাব যতীন। উস্তাদি খালি। যেতিয়া নিজৰ নিজৰ ঘৰৰ মাইকী মানুহৰ যেতিয়া অত্যাচাৰী হৈছে তেতিয়াহে মানুহে পস্তাইছে। এইবোৰ চব আপোনাৰ কাৰণে হৈছে। কি কৰিলো? ছোৱালী মানুহৰ দুখ ল'ৰা মানুহে কি বুজিব? জ্বলাই দিম মই চব। বেহাৰবাৰী আউটপোষ্টৰ আৰক্ষীয়ে কৰায়ত্ব কৰা ধৰ্ষণকাৰীজন বেহাৰবাৰী আউটপোষ্টৰ লকআপৰ পৰাই পলাই যাবলৈ সক্ষম হয়। অত্যাচাৰী কৰিছে তাকে মাৰিব। বেহাৰবাৰী